নমস্কাৰ বন্ধু বান্ধৱীসকল, গীতামণি কিটচেনলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি এটা মই ৰেচিপি লৈ আহিছোঁ, মাংসৰ ৰেচিপি। এয়া লোকেল চিকেন লৈ লৈছোঁ আধা কেজি। এয়া অমিতা লৈছোঁ, মই আজি অমিতা দি বনাম। এয়া আলু আছে, এয়া বিলাহী আছে, এয়া নহৰু আছে, আদাও আছে ইয়াতে। এয়া লং, ইলাচি, দালচেনি আৰু এটা বি জলকীয়া আছে। এয়া পিঁয়াজ আছে আৰু ইয়াতে মছলা মই এয়া মিক্সকৈ মাৰি থৈছিলোঁ। জিৰা আছে, ধনিয়া আছে, জালুক আছে আৰু অলপমান মিট মছলা আছে, বেছি নাই। এয়া অলপমান মই ৰেড চিলি ইউজ কৰিম আৰু বনাই হোৱাৰ পিছত অলপমান বাটাৰ দি দিম আৰু নিমখ হালধি দিব লাগিব। বলকচোন এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আলু আৰু অমিতাখিনি ফ্ৰাই কৰি ল'ম। এয়া মই অলপ দেৰি ঢাকি দিম সিজিবৰ কাৰণে। অলপ সিজিলে কাঢ়ি থ'ম। মই মাংসখিনি ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। ইয়াতে পিঁয়াজ দিছোঁ, অলপমান মিঠাতেল দিছোঁ, নিমখ হালধি আৰু অকণমান মছলা দি পেলাই অলপ দেৰি 15 মিনিটমান মই মেৰিনেট কৰি লৈছোঁ। এতিয়া মোৰ কেৰাহীত তেল গৰম হৈ গৈছে। মই ইয়াতে পিঁয়াজ আৰু বিলাহীখিনি দি অলপ দেৰি ফ্ৰাই কৰি থাকিম। এয়া পিঁয়াজ আৰু বিলাহীখিনি মই একেলগে দি দিছোঁ। এতিয়া এয়া অলপ দেৰি মই ফ্ৰাই কৰি থাকিম। অলপমান ঢাকি দিম, ঢাকনাখন অলপ দেৰি ঢাকি দিম। এয়া অলপ ফ্ৰাই হৈ গৈছে। মই এতিয়া ইয়াতে অলপ চেনি দিম, অকণমান হালধি আৰু নিমখ দি দিম। চেনি, নিমখ, হালধি দিয়া হৈ গৈছে। এতিয়া এনেকৈ অলপ দেৰি লৰাই থাকিম। এনেকৈ অলপ দেৰি লৰাই থাকিম। ইয়াতে মই এতিয়া মাংসখিনি দি দিম। এয়া মাংসখিনি দি দিছোঁ। এতিয়া মই এনেকৈ অলপ দেৰি লৰাই থাকিম। এনেকৈ অলপ দেৰি লৰাই ঢাকি দিম। ইয়াতে আদা, নহৰু, অলপমান জালুক খুন্দি লৈছোঁ, ইয়াতে এতিয়া দি দিছোঁ। মই এতিয়া মাংসখিনি ল' ফ্লেমত অলপ দেৰি সিজিবলৈ দিম। অলপ দেৰি সিজাৰ পিছত মই যোনখিনি ফ্ৰাই কৰি থোৱা আলু আৰু অমিতাখিনি দি দিম অলপ দেৰিকৈ। এতিয়া মই অলপ দেৰি ঢাকি দিম এইখনে। মাংসটো অলপ সিজিছে। এতিয়া মই ইয়াতে আলু আৰু অমিতাখিনি দি অলপ দেৰি সিজাই ল'ম। দি দিম। আকৌ অলপ দেৰি মই ঢাকি দিম। এয়া চাওকচোন, মাংসখিনি প্ৰায় সিজিছে আৰু এতিয়া মই ইয়াতে পানী দিম অলপমান। পানী বেছিকৈ নিদিওঁ কাৰণ পোলাওৰ লগত খাব লাগিব, সেইকাৰণে পানী কমকৈ দিম। বেছি পানী দিলে ভাল নহ'ব খাবলৈ। এয়া মই পানী দি দিছোঁ। পানী দি অলপ দেৰি উতলিবলৈ দিম। উতলি যেতিয়া গ্ৰেভি হৈ যাব তেতিয়া মই অফ কৰি দিম। অফ কৰিবৰ সময়ত অকণমান বাটাৰ দি দিম। এয়া মাংস প্ৰায় হৈছে আৰু এতিয়া মই ইয়াতে অলপমান টমেটো চচ দিম। ইয়াতে এতিয়া অলপ বাটাৰ দি মই কাঢ়ি দিম। এয়া মাংস বনোৱা হৈ গৈছে। এয়া মই ইয়াতে কাঢ়ি ল'লোঁ। আপোনালোকেও বনাই খাবচোন, বৰ ধুনীয়া লাগে এনেকৈ। এয়া মই পোলাওৰ লগত সজাই লৈছোঁ ধুনীয়াকৈ।
আপোনালোকেও এনেকৈ ঘৰতে বনাই খাবচোন, খুব ধুনীয়া লাগে, টেষ্টি হয় খাবলৈ। মই আজি ঘৰৰ চাউলে বনাইছোঁ পোলাওটো, খাই চাব আপোনালোকে। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।